হ'ব পাৰে এনেহেন চেহেৰা, কাপোৰ পিন্ধিব পাৰে এনে ফাটা ফুটা, কিন্তু মাল আছে কিন্তু। হাই ফ্ৰেণ্ডছ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিও ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। অলপ আগতে মোক মাতিছিল স্কুলত, কিবা কাম আছিল, তো মই 8টা বজাত উঠিলোঁ, পুৱাই তাকেলগে দৌৰিলোঁ, কামখিনি কৰিলোঁ, এতিয়া আহিলোঁ। আৰু এতিয়া আদুক মই আৰু থ'ব যাব লাগে, কি ক'ম আৰু এইয়াৰ। আৰু আদুৰ এই চাবোন মাখা চাহকে কি ঠগা হৈছে গোটেই, হৈ গৈছে গোটেই চাবোন মাখা, বাহ কি ঠগা হৈছে। এই ডিজাইন না কি এইবিলাক কি ডিজাইন? বাহ কি ঠগা ডিজাইন দিছে। অৰ্ডাৰ কৰিব পাৰে। কেইটাকা? 20 টাকা, বেছি দাম নহয়, 20 টাকা। দেহাটোৰ কাৰণে ভাল, 20 টাকা কম দামতে পাব। অৰ্ডাৰ কৰিলে হ'ল। এইটো ঘৰৰ কাৰণে আমাৰ। এইখিনি ঘৰৰ কাৰণে, বাকীখিনি পিছত নাকি? ইমান ধুনীয়া চাবোন ক'ত পাব, দোকানে বেছি পানৰে মোৰ দৰে। তো গাইছ, এতিয়া তাইক স্কুলত মই থৈ আহোঁ, তাৰপিছত মোৰ কাম আছে, তো কামখিনিও কৰোঁ। দিনটোত যি কৰোঁ চব দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। এতিয়া বাজিল 11:30 আৰু আদুৰ আইভাই টাইম হ'ল, আৰু মই মোৰ কামখিনিও কৰিলোঁ। আৰু এতিয়া যাম মই টিউশ্যনত যাম, তো টিউশ্যনত যাম। তাৰে আগত ৰ'দটো চাওক না, তই কি ৰ'দ দিছে, কিন্তু অলপমান কমছে ৰ'দটো, অলপ আন্ধাৰ হৈছে। তো যি নহওক এতিয়া যাওঁ, বাইকেৰে যাওঁ। আৰু বাইকখন লৈছোঁ, নহ'লে চাইকেল লৈ যাব নোৱাৰি, বিৰাট ৰ'দ দেই না। চাওক না এইখিনি, বাপ্পা ঐ কি গোটেই, এই চাওক না। তো যি নহওক ভাল লাগে এইবিলাক, মানে আকাশখন ধুনীয়া লাগে গোটেই ৰ'দৰ পোহৰত, চাওক না কি ঠগা হৈ আছে। তো এতিয়া যাওঁ। এই কি ধুনীয়াকৈ আলু চিপছ না কলো চিপছ নাজানো, খাইহে গম পাম। আৰু এই চাওক না, চব আলুৱে আলু। তো এতিয়া ইয়াক ফটাফট শিখং, বহুত কিবা কিবি দিবা আছে, শিখং ইয়াক। টিউশ্যনটো কৰা হ'ল, এতিয়া বাহিৰত ওলাই আহিছোঁ। পিছে বাইকখনৰ গোটেই এটা বিৰাট ডাঙৰ এটা প্ৰব্লেম হৈছে। মানে কথাটো কি হ'ল, যে চলাই থাকলোঁ, অলপ ধৰি লওঁ আগতে স্পীড ব্ৰেকাৰ আহিল, ব্ৰেক ৰাখিব লগা হ'ল, ফটকৈ ষ্টাৰ্টটো অফ হৈ যায়। আৰু অলপ আগে যাওঁ, তেনেকুৱা আৰু হ'লে আৰু অফ হৈ যায়। কি নতুনকৈ এইটো আৰু প্ৰব্লেম দেখা দিলাক, আগতে এইবিলাক নাছিলে। আৰু মই ভালো কৰিছিলোঁ, আজিৰ পৰা 1.5 মাহ 2 মাহ আগত, তাত 2 মাহ হৈছে চাগে। তো গোটেই একদম ক্লিয়াৰ কৰি দিছোঁ, পূৰা গাড়ী একদম টন মানে বিৰাট দাউৰি থাকে, টনকৈ দাউৰে গোটেই। কিন্তু বৰ্তমান কিবা এই প্ৰব্লেমটো দেখা দিছে, কিবা হৈছে নাজানো। কিন্তু আৰু মানে কি বন্ধ হৈ যায় বাৰে বৰ দিগদাৰ হৈছে। তো এতিয়া বাজাৰত লগি যাওঁ, মোবাইল এটা ভাল কৰিব লগা আছে, তো তাকে লগি যাওঁ। এতিয়া বাজাৰত লগি যাওঁ, যাই উঠি মোবাইলটো ঠিক কৰোঁ। মানে মোবাইলটো চাৰ্জ নলওঁ হৈছে, কিবা হৈছে মানে এইটো ডাক্তৰক দেখি আহোঁ, মোবাইলত ডাক্তৰক দেখি আহোঁ। আৰু এই ষ্টাৰ্টটো অফ হৈ যায় না, বৰ দিগদাৰ হৈছে। তো এতিয়া ৰাখিলোঁ, চিধা বাজাৰত লগি যাওঁ। গাইছ, ভাত পানী খালোঁ, মানে বাজাৰত গৈছিলোঁ, মোবাইলটো ঠিক কৰি আহি উঠি ভাত পানী খালোঁ। এটা কথা কওঁ আপোনালোকক, এই চাওকহে গাইছ, এই চাবোন মাখা আদৰ বিক্ৰী গেলেই মানে পেকেটটো আজি মানুহ মানে তাৰ ফটো ষ্টেটাছ দিছিলোঁ না, তাৰপিছত সেই পেকেটটো মানে বানাম আৰু বস্তুখিনি আনিছোঁ, কিন্তু তাহাক বোলে লাগে। মই কৈছোঁ পেকেটটো হোৱা নাই, মোৰ অলপ দেৰি আছে। তাহোন কৈছোঁ পেকেট নালাগে, আমাক ঘৰুৱা চাবোন লাগবই, আমাক নৰ্মেলি দিয়া, পেকেট নালাগে। সেইকাৰণে মই মেৰামতি কৰি দি আছোঁ। তো যি নহওক, কেই খেজা আহিল উদ্ধাৰ? 6 কেজি বানাইছিলোঁ, 6 কেজি গোটেই আহিছে, গোটেই বিক্ৰী গ'ল না। তো যি নহওক গাইছ, আজি মানে এই প্ৰথম 6 কোটিত অলপ ডিছকাউণ্ট দিছে, ইয়াৰ পিছত আৰু ডিছকাউণ্ট নিদিয়ে আৰু ইয়াৰ না, ধনী হৈ গ'লে। তো যি নহওক, আৰু ডেলিভাৰী বয়টো মই ঘৰত ডেলিভাৰী যাব লাগিব মই। আৰু ভাবি আছোঁ কি, কম দিয়ক, পিছত কম দিয়ক, কি বনাম পিছত কম। এতিয়া 2দিনমান গেলি বাচন ধোৱা চাবলৈ বনাব। আকৌ ঘৰত এটা ফেক্টৰী এটা খুলি দিম বুলি ভাবিছোঁ। বিৰাট মেটেৰিয়েল এনে থাকলে ধনী হ'ব পাৰিম পিছত নেকি। তো যি নহওক, সঁচাই কৈছোঁ, এনে এণ্টি পাবাক লৈ গ'লে ভাগ্য লাগব, আৰু এনে এণ্টি থাকলে ধনী হ'মেই। তো যি নহওক গাইছ, এতিয়া মই ডেলিভাৰ কৰিব যাম, ডেলিভাৰী বয় না মই বৰ্তমান। তো আৰু এটা কথা পাইছোঁৱেই, মাৰ হোৱা দৈ ক'ত যাব? ফিল্ম চাবা যাম আমি ফিল্ম চাবা যাম, তুমি লৈ আজি ঘৰ ৰখা। ফিল্ম চাবা যাব মানে আমাৰ বৰপেটাত নতুনকৈ এটা হল এটা মানে কি বানাইছে, তো তাকে লগি যাব আহোঁ। আৰু খুৰী মাহো সিফালৰ পৰা যাব, মাহো সিফালৰ পৰা যাব, তো যাই একেলগে চাব। আৰু টিকটৰ দাম কিমান আছিল? 525 টাকা দুটা টিকেটৰ দাম। তো যি নহওক গাইজ, মই কিন্তু নাচাওঁ 525 টাকাই দি। মই যদি পাৰোঁ 50 টাকাই দিয়ে চাম, যদি পাৰোঁ। আমাৰ দাম দুটা হ'ল, তো মই সিটোত চাম না কি কয় ৰাইজ,
কি চিনেমাৰ নাম কি আছিল ইউকে সিনেমা হল ইউকে চিনেমা হলটো হলটোৰ নাম চিনেমাখনৰ নাম ককা দেউতা আৰু কিবা আছে ককা দেউতাৰ কিবা আছিল কি আছিল ককা দেউতাৰ হাতীপুতি কিবা যি নহওক যাম চাবা ময়ো যাম মই কিন্তু নৰ্মেল হলটোত যাম আহোঁ অলপ দামী মানুহ না এচি থাকাত চাব হা বুজি নহওক গাইজ এতিয়া আহাক থবা যাব লাগিব মই আৰু এই থবা যামতো যাম এইখিনি ডেলিভাৰ কৰিও দিম আৰু নাকি ৰাজ তো যি নহওক গাইজ এতিয়া মই যাওঁ আদক লৈ মই ফটাফট হলক লগি আহিলোঁ আৰু এইটো বৰপেটাৰ খুব ধুনীয়া এটা হল বিৰাট ধুনীয়া লাগে বোলে ভিতৰত যাই তো ময়ো কেতিয়াবা চাম এতিয়া খুৰীমাহাক ৰখি আছোঁ তো ফটাফট আহক তাহোঁ 5টাৰ পৰা শ্ব' আৰম্ভ হয় আৰু এতিয়া আহি পালাক খুৰীমাহোঁ গোটেইকেইটা আহি পালাক খুৰাও আহিলাক খুৰীমাও আহিলাক এইটো ভাগিনটো তো এইকেইটা আৰু মানুহ তাহোঁ গোটেই মাখাই লগ লাগি এনেকৈ চাব আৰু ময়ো কেতিয়াবা চাম যদি চান্স পাওঁ পিছত কেতিয়াবা আজি মোৰ মানে টিউশ্যনো আছে আৰু যাব লগাও আছে বহুত কিবা কিবি কাম আছে তো সেইকাৰণে আজি নাযাওঁ আহাৰ লগত আৰু হলটো বিৰাট ধুনীয়া লাগছে দেই বৰপেটাত যে এনেকুৱা এটা হল হৈছে ভাল লাগছে আৰু বিৰাট ভাল লাগছে তো কেতিয়াবা পিছত আহিম ভিডিঅ'ত দেখুৱাম দিয়ক আপোনালোকক পিছত এতিয়া মই আহি পালোঁ সেই সুমধুৰ দোকানখন আৰু তাৰে মালিক হ'ল এইটো মালিক আমাৰ ৰাহুল আৰু ইফালে আমাৰ ঠুকা চলি ত্ৰিশমান তো আহু মই যে কৈ থাকোঁ যে মোক কাই ৱাইফাই দেই তো আহু দুটা প্ৰাণীয়ে ৱাইফাই দেই আৰু মই এই একেলগে আহোঁ পুৰা 2.5 কিলোমিটাৰ বুলুং একেলগে আহি কেনে আপলোড দিওঁ ভিডিঅ'বিলাক আৰু আহি কেনে মই প্ৰথমতে ইয়াক কওঁ আৰু ইয়াৰ আৰু মানে নেটৱৰ্কটো কেনে মল্লু অৱস্থা থাকে খালি আহি আছে খপকে নহয় হা মানুহটোৰ নিচিনা য়েছ হা একদম আৰু বিলত তাৰি সিফালক লৈ গেলি সৰু আছে তাৰপিছত আৰু কেইটামান চলি আছে যি নহওক একেলগে এলি হাত ধৰে তাতে দেও মই কমকৈ নাছিলোঁ আজি কৈ দিলোঁ আৰু না কি কৈ ৰাইছ তো এতিয়া অলপমান আড্ডা চাড্ডা মাৰোঁ এই আৰু আমাৰ নিৰল আড্ডাই জীৱন আৰু হা ক'ত পিছত দিয় নিমখ তো যি নহওক নিৰনে খুব ধুনীয়া নাগৰা বাজয় কিন্তু বিৰাট নাগৰা বাজয় আৰু ইফালে মিনটো ৰা গমে পালে বেচেৰাই তো যি নহওক গাইজ এতিয়া ৰাখিলোঁ এতিয়া আহালত অলপমান বকা বকি কৰোঁ অলপ উল্টা পাল্টা বকি থাকোঁ এই আৰু দকনি হ'ব পাৰে কিন্তু বাহেৰছো উকিল বৈদ্য ডাঙৰ উকিলি আমি যদি কিবা বিপদে চিপদে পৰোঁ আমাৰ টেনশ্যন নাই মানে ইয়াৰ উইলে আনা দায়িত্ব ইয়াৰ কি এইবিলাক কেছ ফাইল ইয়াতে পৰি থাকে ধুনীয়াকৈ এই ইয়াৰ হ'ব পাৰে এনেহেন চেহেৰা কাপোৰ পিন্ধিব পাৰে এনে ফাটা ফুটা কিন্তু মাল আছে কিন্তু এইয়াৰ হা ত্ৰিশমান কেছটো ই লয় আৰু ফাইলবিলাক কম্পিউটাৰত মাৰে আমাৰ এখেতে দয়ে পুৰা একদম ই ননুকিল তো যি হওক এইয়া জীৱন আৰু